হয় বন্ধুসকল, স্বাগতম জনাইছোঁ মই নতুন ভিডিঅ'লৈ। মই যিহেতু আজি মাকৰ পৰা পোৱালিবিলাক আঁতৰাই দিয়া এতিয়া আপোনালোকৰ 5 দিন মানে হৈছে। মই এতিয়াতো দানা কি দিওঁ তাকে আপোনালোকক প্ৰথম আৰম্ভণিতে আপোনালোকৰ পোৱালিবিলাকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, এয়া মই সিজাই থোৱা কল পচলা আৰু ভাত, এইবিলাক মই এনেদৰে মোৰ টিঙত মই লৈ লৈছোঁ। তাৰ পৰাই এইবিলাক দেখিছে, মই টিঙত এনেকৈ লৈ লৈছোঁ। ভাত আৰু কল পচলা সিজাই আমি লৈছোঁ, আৰু মই ইয়াৰ লগত কি মিহলাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মোৰ ফাৰ্মৰ ভিতৰলৈ মই প্ৰৱেশ কৰিছোঁ। কি হ'ল, পোৱালিখিনি মই ইয়াত এনেদৰে গোটেই পোৱালিখিনি লগাই দিলোঁ। ইয়াত 2টা বাঁহৰ পোৱালি মিক্স হৈ আছে, এইফালে মাক আছে, এইফালেও মাক আছে। তো 2 বাঁহৰ পোৱালি আজি লগাই দিছোঁ। আনকালে লগোৱা নাছিলোঁ, আজি প্ৰথম লগাইছোঁ। আনকালে বেলেগ বেলেগকৈ দিছিলোঁ। সিহঁতে খুব ইটোৱে সেইটো কাজিয়া লগাবলৈ বিচাৰিছে। মই এতিয়া দানা দিবলৈ চেষ্টা কৰিম। ইয়াত মই এতিয়া দেখিছে অলপমান ইয়াৰ পৰা মই চাপৰ দিবলৈ চেষ্টা কৰিম। বেগৰ পৰা মই অকলে যিহেতু কেমেৰা ধৰিবলগীয়া আছে, এতিয়া মই সিজাই অনা দানাখিনিৰ লগতে মই অলপ চাপৰ দিছোঁ। এইবিলাক দেখিছে চাপৰ। ইয়াত ভৰাই ৰাখিছোঁ মই তুঁহগুৰি, যিটো ধানৰ পৰা ওলোৱা তুঁহগুৰিটো। ইয়াত দেখিছে তুঁহগুৰি দিছোঁ মই, তুঁহগুৰি। এতিয়া এইটো দেখিছে মোৰ ষ্টাৰ্টাৰ দানা, যিটো আহিছে পেকেটত পোৱালিৰ বাবে। এইটো প্ৰকৃততে নিউট্ৰিচইজৰ হয়। নিউট্ৰিচইজৰ পৰা আপোনাৰ আমি এতিয়া আনিবলগীয়া হৈছে, কিন্তু প্ৰায়ভাগৰ আপোনালোকৰ ষ্টাৰ্টাৰটো আনিলে বেছি ভাল। এইফালে দেখিছে পোৱালিবিলাক পূৰা কাজিয়া লাগিছে। চিঞৰ বাখৰ নহয়, খালি এনেদৰে কাজিয়া লাগিছে। যিহেতু মিল হ'বলৈ অলপ সময় লাগিব, হয়তো অলপ ঘাঁ লাগি যাবও পাৰে, উপায়টো নাই। দেখিছে মই ষ্টাৰ্টাৰ দানা লৈ লৈছোঁ অলপ। বছ ইমানেই। মই এতিয়া এইখিনি সেনাম, পানী অলপ দিম। খুব কাজিয়া লাগিছে, দেখিছে এনেকুৱা কাজিয়া লাগিছে। ইজনী মাকৰ পোৱালি ইয়াত দিগদাৰ হয় প্ৰথমতে মিলাবলৈ। 2টামান বিৰাট দুষ্ট থাকে, ইয়াত কাজিয়া লাগিছে। এইখিনি সেনাই দিম। কল পচলা আৰু ভাত, ষ্টাৰ্টাৰ আৰু এইফালে চাপৰ আৰু তুঁহগুৰি চব মিলাই চেষ্টা কৰিব দিবলৈ। পাৰিলে ষ্টাৰ্টাৰ দানাটো কমেও 25 কেজি পৰা 30 কেজি হোৱালৈকে অলপ অলপ দিবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনালোকে গোৱা খুৱাব পাৰে 40 কেজি 45 কেজি হোৱালৈকে, তাৰপিছত প্লেট দিব পাৰে। সেইখিনি আৰু ইয়াত দানাটো অলপ ঢিলা হ'ল, মই অলপ ইয়াত তুঁহগুৰি বা চাপৰ দিবলৈ চেষ্টা কৰিম। অলপ চাপৰ দি দিছোঁ আৰু অলপ তুঁহগুৰি দি দিম। এনেকৈ নিজে সকলোৱে মিলাই ল'ব। আৰু মই ভিডিঅ' আকাৰে বুজাবলৈ চেষ্টা কৰিছোঁ, ভালকৈ দেখাবও পৰা নাই, যিহেতু অকলে চব কৰিবলগীয়া আছে। ফাৰ্মলৈ মানুহ ভৰাব নোৱাৰোঁ, সেইবাবে এনেকৈ কৰি মেলি আপোনালোকলৈ ভিডিঅ'টো এৰিম বুলি ভাবিছোঁ, যাতে কিছুমান হ'লেও আপোনালোকে জানিব পাৰে, অলপ সকাহ হয়। কোনে কয় সিজোৱা দানা নাখায় বা তুঁহগুৰি নাখায়, চাপৰ নাখায়, চব খাব, পোৱালিয়ে হওক গাহৰিয়ে হওক। সেইবাবে আপোনালোকক ডাইৰেক্ট দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া লৈ যাওঁ, পোৱালি পূৰা কাজিয়া লাগি আছে। খাব লাগি যাব এতিয়া কাজিয়া নালাগে, এতিয়া খাব লাগি যাব আৰু দেখিছে। আজিহে মই আগৰ পৰা এনেকৈ চব লগাই পাইছোঁ পোৱালিখিনি, কিন্তু কাজিয়া লাগিও ভয় কৰিব। 2টা পূৰা ভয়ত আছে। কোনে মিক্স হৈ যাব, 2 দিনমানৰ পিছত এডজাষ্ট হৈ যাব। যা খালে যা, ইয়াক পূৰা কামুৰিলে চাগে ভয় খাইছে। এতিয়া মই এনেকুৱা এটা পাত্ৰ ল'ম, এই পাত্ৰটো মই ধুনীয়াকৈ
পানী দিম ধুই পখালি ধুনীয়াকৈ। এইটো মই ধুই থৈছোঁ কালি, এইটো আজি আকৌ এবাৰ ধুই পেলাই তাত পানী দি থৈ দিম, এতিয়া পানী খাব। আজি ভিডিঅ'টো ইমানেই, আৰু মই যে দানা খুৱাইছোঁ বা দানা মোক পোৱালীয়ে খাইছে সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইখিনি আপোনালোকক অলপ দেৰি পাছতে খতম কৰি দিব। তাত ধুনীয়া দানা খাইছে, যি দিয়ে চব এফালৰ পৰা মাৰি দিম।